हेलो बंधुসকল আজি আমি আহিছিলো মৰিগাঁও জিলাৰ কছাৰাবৰী জাতীয় বিদ্যালয়ৰ পৰা আহিছিলো আমি শিক্ষামূলক ভ্ৰমণলৈ কাৰ্বি আংলং চিলনী পিকনিক যেটো স্পট আছে তাতে আহিছিলো ইয়াতে যেটো প্ৰাকৃতিক সৌন্দৰ্য ইয়াতে বহুত ধুনীয়া সো মই ভাবিলো যে মই দেখিছো যে এতিয়া আপোনালোকক মই লগতো শেয়াৰ কৰো ইয়াৰ যেটো প্ৰাকৃতিক মনোৰম দৃশ্য আছে সবকে দেখুৱাও ইয়াৰ যেটো ভিউ আছে প্ৰাকৃতিক দৃশ্য আছে খুবেই মানে আনন্দ আৰু দেখিবলৈ ধুনীয়া গতিকে আপোনালোকক মই লগত শেয়াৰ কৰিম লগত থাকিব আপোনালোকে চাই থাকক কিমান ধুনীয়া এটা পিকনিক প্লেচ ইয়াতে ঝৰ্ণা আছে ইয়াতে চাব পাৰে আপোনালোকে পানী ধুনীয়া বৈ গৈ আছে নিজৰ সোঁতত কিমান ধুনীয়া এটা প্লেচ বহুতো মানুহ আহিছে বিভিন্ন জেগাৰ পৰা ইয়াতে পিকনিক খাবলৈ তো ইয়াৰ যেটো মনোৰম দৃশ্য বহুতো ধুনীয়া হৈছে এই ঠাইখন বহুতো মনোৰম দৃশ্য চাবলৈ ইয়াত বহুত কিবা আছে এতিয়া মই দলং এখনত ইয়াৰ ওপৰত থকা ব্ৰিজ এখন থকাৰ ওপৰত উঠি আছো ইয়াৰ পৰা যেটো মনোৰম দৃশ্য খুবেই আনন্দদায়ক আপোনালোকে চাব পাৰে চাব পাৰে মানুহে ইয়াতে খাই আছে সব জেগাতে মানুহ মই ওপৰলৈ উঠি আছো আপোনালোকে চাব পাৰে ইয়াৰ যেটো মনোৰম দৃশ্য খুবেই দেখিবলগীয়া আৰু চাওক এটা এখন ব্ৰিজ আছে চাবলৈ বহুতো ধুনীয়া এতিয়া চাব পাৰে আপোনালোকে কিমান ধুনীয়া লাগে ইয়াৰ পৰা চাইছেনে ভালে লাগিছে ইয়াত আহি পেলাই হয় ফ্লাৱাৰ ধুনীয়া লাগিছে আৰু জেগাটো চিনাকি লগা নাই হ'লেও ভাল লাগিছে আৰু কাৰ্বি ড্ৰেছ পিন্ধিছো তাতো ভাল লাগিছে আৰু ঝৰ্ণা আছে মানে আমি এইটো জেগাত আৰু অহা নাই আজি নতুন আহিছো বহুত ভাল লাগিছে আৰু আমি গাৰো ড্ৰেছ পিন্ধিছিলো বহুত ভাল লাগিছে আৰু ঝৰ্ণা দি পাৰি আহিছে ইয়াৰ ভিউ কিমান ধুনীয়া ভিউ আহিছে ইয়াৰ পৰা পশ্চিম আকাশত সূৰ্য আছে এতিয়া কেইবা ঘণ্টামান পিছতে মাক যাব চাব পাৰে ল'ৰা ছোৱালী তলতো গৈ আছে একদম পশ্চিম ফালে এয়া হৈছে আমাৰ কাৰ্বি আংলঙৰ দৃশ্য কিমান মনোৰম ইয়াতে আৰু এখন দলং আছে বাঁহৰ দলং মানে যেটো আমি চদা বুলি কওঁ কেতিয়াবা এই দলংটো আছে এতিয়া আমি আগুৱাই যাম আপোনালোকে চাই আছে ইয়াৰ যেটো ষ্টেপ চিৰিবোৰ ইয়াতে নামিছো ইয়াতে আকৌ চিৰি আছে চিৰি পাৰ হৈ আমি ওপৰলৈ উঠিব লাগিব বিভিন্ন মানুহ বিভিন্ন জেগাৰ পৰা আহিছে বহুত অভিজ্ঞতা হৈছে এয়া আমাৰ স্কুলৰ ষ্টুডেণ্ট সবে ইয়ালৈ আহা সবে এটা হাই দিয়াচোন চাও সবে আহা কোনে লাজ কৰিছা ঐ সবে আহা দোকানলৈ সো চাব পাৰে ইয়াৰ চাওক ইয়াতে আছে এখন ফুলৰ বাগিচা চাব পাৰে ইয়াৰ ভিতৰত নানা ৰঙৰ ফুল আছে ইয়াতে বিভিন্ন জনে ফটো মাৰি আছে এইফালেও আছে ধুনীয়া ভিউ দেখাত খুবেই মানে ধুনীয়া আৰু বহুত দিনৰ মূৰত নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ ইয়াৰ যেটো টুৰৰ মেইন গেট এইখনে হ'ল ইয়াতে কি লিখা আছে টুৰ ভাংচু
আপোনালোকে চাব পাৰিব ইয়াতে লিখা আছে কুৰভাংচু কাৰ্বি ভাষাত চাগে লিখা আছে। কাৰ্বি আংলং হ'ল অসমৰ এখন জিলা, যিখন পূৰ্বাঞ্চলত আছে, অসমৰ পৰা পূবত অৱস্থিত। চ' আপোনালোকে ইয়াৰ যিখন মেইন গেটত আমি আহিছোঁ, এইখনেই হ'ল আমাৰ মেইন গেট। ইয়াতে লিখা আছে কি কুৰভাংচু লিখা আছে। কিছুমান বনভোজ দললৈ বিশেষ গোহাৰি কিবা দিছে আমাৰ টুৰিষ্ট কটেজ। চাব পাৰে ইয়াতে আছোঁ আমি, এইটো অলপ ওখ ঠাই। ইয়াৰ পৰা আপোনালোকে চাব পাৰে, ইয়াৰ পৰা আমাৰ যিটো পিকনিক প্লেচ, যিখনত মানে ৰন্ধা বঢ়া হৈ আছে, ইয়াৰ পৰা বহুত তলত আছে, চাব পাৰে পাহাৰ। তাৰপিছত ইয়াৰ পৰা নামি আমি এইটো ৰাস্তাৰ তললৈ নামি গৈছিলোঁ। এই ৰাস্তাখন বহুত দ হয়, ইয়াৰ পৰা নামোতে বহুত সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ পিছল হোৱাৰ আশংকা থাকিলে বাগৰি পৰিব। আৰু চাবই পাৰে ইয়াত কেনেকৈ ৰাস্তাটো গৈছে, তলতে বহুত তাতে মানে সৰু ধৰণৰ কিছুমান মানুহে তাকি বহিব পাৰে, বনাব পাৰে, চাব পাৰে। এতিয়া আমি তললৈ নামি গৈ আছোঁ। কপি আছে মই হাফিজুল ইছলাম। আজি মই পিকনিক প্লেচত আহিছিলোঁ। ইমান সময় আপোনালোকক দেখাই আছোঁ আৰু দেখুৱাই যাম। চ' ইয়াৰ বিষয়ে জনাম আপোনালোকক। চ' মোৰ লগত থাকিব মই হাফিজুল ইছলাম। ভালেই লাগিল, বহুত অভিজ্ঞতা হ'ল। আমাৰ কছাৰাবৰী আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা আমাৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি বনভোজ খাবলৈ আহিছোঁ। চিলনী বুলি কয়, বহুত ভাল জেগা। আমাৰ বহুত অভিজ্ঞতা হৈছে। আমাৰ সকলোৱে মিলিজুলি নৱবৰ্ষৰ উৎসাহ উদ্দীপনা আমি পালন কৰিছোঁ আৰু অসমৰ গোটেই আমাৰ ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ৰাস্তাৰে গৈ আছোঁ, ইয়াতে চাব পাৰে আপোনালোকে ভাত বনাই আছে। আমি ইমান পাহাৰীয়া অঞ্চল, ইয়াতো ভাত বনাই আছে। গৈ আছোঁ, চাব পাৰে। আগতে মই এইটো দলঙে গৈছিলোঁ, চাইছেনে? বিভিন্নজনে অহা যোৱা কৰি আছে, ব্যস্ত দলং। তাতে সৰুতে মানুহে থিয় হ'বলৈ, ফটো মাৰিবলৈ বস্তু এটা বনোৱাই দিছে। ইয়াতে পানী বৈ আহিছে, চাব পাৰে। এতিয়া মোৰ লগত আছে মোৰ ছাত্ৰ ছাত্ৰী। তেওঁ খুব ধুনীয়াকৈ গান গাব পাৰে, স্কুলত গান গাইছিলে। কিবা এটা গান গাবা নেকি? এনেকুৱা কিয়? এই আমাৰ ষ্টুডেণ্টছ। তেওঁ লাষ্ট কিবা এটা কেনেকৈ কোৱা, কেনেকৈ লাগিছিল? এইটো লোৱা, এইটো লোৱা। ভয় খাব নালাগে। Wow, so nice. পাহাৰীয়া জীৱন কেনেকুৱা ধুনীয়া, আনন্দময়। এই ইয়াতে লাহে লাহে দাঙি পাতো বলো কিয়
লাহে লাহে শব্দ নকৰিবা বহুত সাৱধানে চলাচল কৰিব লাগিব অন্যথা ইয়াত এক্সিডেণ্ট হোৱাৰ আশংকা থাকে আকৌ আমি ওপৰলৈ উঠি আছো তোমালোকে চাব পাৰে তোমালোকে আগুৱাই গৈ থাকা আৰু ইয়াতো তেখেতক মই সুধিছো কেনেকুৱা লাগিছে ইয়াৰ অনুভৱ কেনেকুৱা দেখাত কেনেকুৱা লাগিছে জেগাটো কোৱাচোন বহুত ভাল লাগিছে আহি ইয়াত মই প্ৰথমবাৰ আহিছোঁ কাৰণে বহুত ভাল লাগিছে আপোনালোকো আহিব বহুত ধুনীয়া জেগাটো আৰু ইয়াতে কাৰ্বি ডেন্স পিন্ধি আছে তোমালোকে শুনিছেনে কাৰ্বি ডেন্স নাই পিন্ধা দেখিছানে কাৰ্বি ডেন্স দেখিছোঁ কেনেকুৱা লাগিছে বহুত ধুনীয়া আৰু কাৰ্বি আংলংখন অসমৰ কৃত্ৰিম অৱস্থিত আছে এখন বিশাল এখন জিলা ইয়াতে বিভিন্ন আৰু বহু জেগা আছে চাবলৈ কিন্তু আমি আহিছোঁ জেগাটোৰ নাম হ'ল কি চিলনী ঠিক আছে আমাৰ লগত বলা আগলৈ যাওঁ এইটো কি আছে চবেই অহা মোৰ লগত আজি আমি 4 জন মোৰ ছাত্ৰ ছাত্ৰীৰ সৈতে আহা চবেই আহা আজিৰ দিনটো মনত থাকিব চিৰজীৱন ছাত্ৰ ছাত্ৰীৰ সৈতে বহুত ধুনীয়া এখন জেগালৈ চাবলৈ আহিছিলোঁ মোৰ পিছফালে আছে মোৰ ছাত্ৰ ছাত্ৰী তোমালোকে লাজ কৰিছা নেকি ভাল লাগিছে নে নাই আমাৰ শিক্ষাৰ লগতে ভ্ৰমণো কৰিব লাগে হয় নে নহয় ভ্ৰমণ কৰিলে বহু অভিজ্ঞতা হয় বহু বস্তু চাব পাৰি বহু কথা আৰু আমাৰ ইছলামত আছে যে ভ্ৰমণ মানে সফলতা বিভিন্ন জেগাত এটা সুন্নত বুলি কয় ইয়াতে আছে দৰগাত অলপ লাহে লাহে চবেই আহিবা আকৌ আমি আগৰ ৰাস্তাৰে গৈ আছো অলপ সাৱধান চবে তুমি তলফালে চাইছা আহা চাবা দেই আকৌ ওপৰলৈ উঠা वाओ क्या नजारा है ना इमान धुनिया जगह ये बड़ा बहुत धुनिया लगी थी কেনেকুৱা লাগিছে ইয়াতে ভাল লাগিছে কেনেকুৱা ভাল লাগিছে বহুত ভাল লাগিছে ঠিক আছে তেখেতক মই ক'ব বিচাৰো যে আমি যে আহিছো আজি কাৰ্বি আংলং এই জেগাখন কেনেকুৱা উপভোগ কেনেকুৱা কৰিছে আচলতে এইখন ঠাই অসমৰ আটাইতকৈ ডাঙৰ বহল জিলা বুলি ক'ব লাগিব কাৰণ ইয়াতে কেৱল স্বাস্থ্য ঘৰৰ ঘনত্ববোৰ কম যদিও কিন্তু ইয়াত চাবলগীয়া বহুত বস্তু আছে কাৰণ এইটো অঞ্চলেই পাহাৰীয়া অঞ্চল কাৰণ অসমৰ কেইটামান পাহাৰীয়া অঞ্চলৰ ভিতৰত কাৰ্বি আংলং এটা পাহাৰীয়া অঞ্চল কিন্তু ইয়াত চাবলগীয়া বহুত আছে কিন্তু আমি একেলগে আহিছোঁ ঘূৰি ফুৰিছোঁ চাইছোঁ বহুত ভাল লাগিছে আৰু চাবলগীয়া বহুত আছে আমি ইমানখিনি চাইছোঁ মই আপোনাক আৰু এটা প্ৰশ্ন কৰিব বিচাৰোঁ ইয়াতে আপুনি চোৱা আটাইতকৈ ভাল লগা কোনটো চাইছে ভাল লাগিছে মই ইয়াতে আটাইতকৈ ভাল লগা বস্তুটো চাইছোঁ মানুহ কাৰো লগত মানে বেয়া ফালে নাচায় আৰু নিজৰ কামত চবেই ব্যস্ত হৈ আছে আৰু চবেই কি কৰিছে নিজে চোৱাত ব্যস্ত হৈ আছে কাৰোবাৰ প্ৰতি ঘৃণা খোৱা নাই কাৰোবাৰ প্ৰতি বেয়া ভাৱ দেখা নাই মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে ইয়াতে আপোনালোকে চাফ চিকুণতাৰ বিষয়ে কি ক'ব যে ইয়াৰ জেগাখন কেনেকুৱা চাফ চিকুণতা ক'বলৈ গ'লে ইয়াতো ভাল বুলি ক'ব লাগিব কাৰণ কি নিজৰ পিকনিক লৈ অহা সামগ্ৰীবোৰ কি কৰিছে নিজে নিজৰ কামত গোটেই সেইখিনি কৰিছে পলিথিন ভৰাই বা গাড়ীৰে লৈ গৈছে ক'ৰবাত পেলাই দিছে য'ত জাবৰ জোঁথৰ পেলাবলগীয়া আৰু এটা মই অলপ বেয়া চাইড বুলি ক'ব লাগিব কাৰণ কিছুমানে চাইছে যেন কিবা নিচাজাতীয় বস্তু খাই বটলবোৰ তলৈ পেলাই দিছে মই অসম চৰকাৰক এইটো আহ্বান কৰিম যাতে এইটো অতি সোনকালে যাতে ইয়াৰ এইটো এটা পদক্ষেপ লয় কাৰণ এইটো টুৰিষ্ট বুলি ক'ব লাগিব কাৰণ ইয়াত যদি বেয়া বস্তু নিজাতীয় বস্তু ইয়াত দেখা পায় মানুহে কি কৰিব বেয়া ফালে যাব বুলি মই ঠিক আছে নাজিৰ ছাৰলৈ ধন্যবাদ থাকিল আমি আগলৈ আগবাঢ়ি গৈ আছে মোৰ সহশিক্ষক লগতে ছাত্ৰ আছে বলক আমি আগলৈ যাওঁ আৰু আমাৰ মেহবুব আছে মোৰ লগত মেহবুব ক্লাছ 9ত পঢ়ি আছে খুবেই ভাল ছাত্ৰ এজন বহুত ভাল ৰিজাল্ট কৰিব ইনশাআল্লাহ মেহবুবক কেনে কৰিবা কিবা ক'বা নেকি
মই এনে কম ইয়াত আহি বহুত ভালেই লাগিছে আৰু চাইছো বহুত ভাল লাগিছে আৰু ইয়াৰ পৰা কিবা শিক্ষা পাইছা ইয়াৰ পৰা এটা শিকি পালো যে মানুহে কাকো কেনেকৈ কিবা বেয়া ব্যৱহাৰ কৰা নাই বেয়া ব্যৱহাৰ কৰা নাই আৰু কাক চবেই কেনেকৈ আচৰণ কৰিব লাগে আচলতে বহুত ধুনীয়াকে ধুনীয়া এটা পাইছো ঠিকে আছে আৰু ইয়াৰ যিটো পাহাৰীয়া অঞ্চল যিটো ঝৰ্ণা পানী বৈ গৈ আছে ইয়াৰ পৰা আমাৰ বহুত মানে মনোৰম দৃশ্য যিটো আছে প্ৰাকৃতিক দৃশ্য আমি উপভোগ কৰিব পাৰিছো হয়নে আৰু ইয়াত আহিলে মনটো ভাল লাগি যে ফ্ৰেছ হৈ যাব এইটো এটা কুদৰত হয় আল্লাহৰ চ' ভাবিছো ফুৰিব লাগে ফুৰিলে মানুহৰ জ্ঞান বৃদ্ধি হয় অভিজ্ঞতা বৃদ্ধি হয় বাঢ়ি যায় ঠিক আছে আজিলৈ থাকক সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থাতে চলি আছে প্ৰশাসনিক এছঅপিতে চলি আছে আমি 4টা বজাৰ আগতেই বনভোজস্থলী ত্যাগ কৰিম এইখিনিয়ে আৰু সকলোলৈ ধন্যবাদ থাকিল ছাৰত ধন্যবাদ থাকিল আমি আগলৈ গৈ আছো কিবা এটা ক'ব কেনেকুৱা লাগিছে আজিৰ দিন বহুতেই ভাল লাগিছে নতুন জাগা এটাত আহি বহুত উৎকণ্ঠা আছিল চিলনী কাৰ্বি আংলঙৰ চিলনী জাগাটো দেখাৰ কাৰণে ইয়াতে আমি দুই পিনেদি পানী যাই আছে আৰু মাজতে দ্বীপৰ নিচিনা সৰু এটা জাগাত আছো এনেকুৱা আৰু জাগাত ইয়াৰ আগতে অহা নাই বহুতেই ভাল লাগিছে ছাৰক মই এটা কথা ক'ব বিচাৰো যে ছাৰৰ ঘৰ হ'ল বৰপেটা কিন্তু ছাৰে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত চাকৰি কৰি আছে ছাৰে অসমৰ পূবতে প্ৰথমে আহিছে আৰু নাই ইয়াৰ আগতেও আহিছো কিন্তু ইয়াৰ জেগাটো কেনেকুৱা লাগিছে আপোনালোকৰ তাৰ পৰা আমাৰ এই পূবপিনে আমাৰ তাতে বহুত প্লেন হয় আৰু ইয়াতে বহুত পৰ্বতীয়া আৰু পাহাৰীয়া জাগা বেছি তো আমাৰ তাতে খেতি কৰা জাগা বেছি দেখা যায় কিন্তু ইয়াতে বহুত পাহাৰ আৰু নদী নালা বেছি দেখা যায় পাহাৰীয়া অঞ্চল আৰু পাহাৰীয়া জীৱন হয় 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 ঠিক আছে থেংক ইউ ছাৰলৈ ধন্যবাদ থাকিল থেংক ইউ ধন্যবাদ ইয়াতে দালি হলেই পৰা ভাত বনাই আছে আৰু ইয়াতে কাম বন এতিয়া চলি আছে চবৰ পৰা আমাৰ ভাইটিয়ে বনাই আছে মাংস হ'ল জায়গাটো ভাল লাগিছে বঢ়িয়া লাগিছে আমাৰ ৰান্ধনীকেইটাও ধুনীয়াকৈ ৰন্ধা বঢ়া কৰি আছে বাবুচিকেইটাও ঠিক আছে আৰু পৰ্যবেক্ষণ কৰা মানুহকেইজনো ভাল বাচ্চাকেইটা ধুনীয়াকৈ খাইছে খাই আছে এতিয়াও খুব বঢ়িয়া লাগিছে ধন্যবাদ থাকিল আৰু ছাৰলৈ মিতা বহুত কামত ব্যস্ত হৈ আছে মিতা কিবা কেনেকুৱা লাগিছে আজি দিনটো খুব ভাল লাগিছে মিতা বহুত ব্যস্ত কামত আমাৰ কলিঞ্চলে ভাত বাঢ়ি আছে আজিতো মোৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব যিহেতু মই কাৰ্বি আংলঙৰ চিলনীত আজি মই প্ৰথম ভৰি দিছোঁ আজি পুৱাৰে পৰা ইয়াতে আহি আছোঁ মানে বহুত ভাগৰ লাগিছে কিন্তু ইয়াত আহি পেলাই গোটেই ভাগৰখিনি ইয়াতে আৰামত গুচি গ'ল মোৰ তাতে বহুত ভাল লাগিছে পাহাৰীয়া ঠাই হয় মানে একেবাৰে নাম জ্বলা জেগা আমাৰ নিচিনা আৰু বহুত মানুহ ইয়াত আহিছে সকলোৱে ভালেই পাইছে আমি সকলোৱে আনন্দ উল্লাসেৰে আজিৰ দিনটো খুব পাৰ কৰিছোঁ ছাৰলৈ ধন্যবাদ থাকিল ইয়াৰ জেগাটো বহুত ধুনীয়া হয় আমি চবেই আজি একেলগে ভাত খাম ইয়াতে অলপ ফূৰ্তি কৰিম আৰু এটা আমি নতুন শিক্ষা পাইছোঁ ধন্যবাদ থাকিল ছাৰ